হ্যালো গাইজ গুড আফটারনুন করোনা ভাইৰাছটো আমাক চবকে একদম জাকৰি দিছে ন কিন্তু তাৰোপৰি বতাহ বৰষুণ ধুমুহা মানে আমফান এইগিলাখানতো আছেই অলপতে ভূমিকম্প হৈ গ'লতো গম পাইছিল না আপোনালোকে আচ্ছা আজিৰ ডেটত যদি আমি ভাবিছোঁ যে তাৰমানে প্ৰকৃতিখন অলপ হ'লেও সুস্থ হৈছে বা সুস্থিৰ হৈছে তেতিয়াহ'লে আমাৰ ধাৰণা সম্পূৰ্ণৰূপে ভুল এইবাৰ আহি আছে আমফানতকৈ বহুত বেছি ভয়ংকৰ বহুত বেছি পাৱাৰফুল নিসৰ্গ একচুৱেলি এই নিসৰ্গ বস্তুটো কিবা ক'ৰ পৰা আহি আছে বা আমাৰ অসমত বা এতিয়া আহিব পাৰে নেকি তেতিয়াহ'লে শুনক ভাৰতৰ মৌচম বিভাগে জাৰি কৰা মতে এই নিসৰ্গই ডাইৰেক্টলি হিট কৰিব মুম্বাইক অলপতে আমফানৰ ফলত পশ্চিমবংগ কলকাতা এইবিলাকত তাৰমানে যেনেকৈ ধৰক ৰাস্তাত এক বুক পানী টেক্সিবিলাক আধা আধি ডুব যোৱা যিটো ছিষ্টেম হৈছিল সেই ছিষ্টেমটো হ'ব এইবাৰ মুম্বাইত যিটো বস্তু তাৰমানে আগতে কোনোদিন শুনাইছিল কলম্বিয়া ইউনিভাৰ্চিটিৰ বৈজ্ঞানিক এডম সোৱেলে ইয়াৰে ওপৰত তাৰমানে ৰিচাৰ্চ কৰি পেলাই তেওঁ কৈছে যে দক্ষিণ পূব আৰৱ সাগৰৰ ওপৰত তাৰমানে বৰ্তমান বহুত বেছি চাপৰ সৃষ্টি হৈছে যাৰ ফলত ইয়াৰ উৎপন্ন হৈছে আৰু এই বস্তুটো ঘণ্টাত 111 কিলোমিটাৰ বেগত বলা এই ভয়ংকৰ বতাহ সদ্যহতে তাৰমানে আমাৰ অসমত বা এগলাখান জাগাত তাৰমানে আহাৰ সেনেকুৱা এটা কিন্তু চান্স এটা নাই ঠিক আছে আৰু যদি ধৰক আমাৰ এতিয়া আহিব পাৰে বা আহাৰ যদি তেনেকুৱা ধৰণৰ কিবা ঘটনা যদি মানে হয় আগতীয়াকৈ মইতো আছোঁ নহয় ডেফিনেটলি কৈ দিম তো আপোনালোকে যদি মোক চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰাই নাই নিশ্চয় কৰক এনেকুৱা ইউনিক ইনফৰমেশ্যন ইণ্টাৰেষ্টিং টপিক কেৱলটো ময়ে আনিম ন চ' থেংক ইউ ছ' মাছ গাইজ টেক কেয়াৰ লাভ ইউ